নমস্কাৰ সকলোকে আৰু মোৰ নতুন ভিডিঅ' এটিলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱাই মোৰ ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। মই আহিছোঁ চিলাপথাৰত যিহেতু এজন ইউটিউবাৰ আছে, মোৰ ফেভৰেট ইউটিউবাৰ মনোজ ভাই আৰু দুলৰাজ অসম, মানে দুলৰাজ অসম দাদাৰ ঘৰত যাম আৰু আপোনালোকক সেইকাৰণে মই ব্লগটো আজি আপোনালোকক দেখাম বুলি ভাবিলোঁ। ক'ত আছে মানে আমাৰ মাহীহঁতৰ ঘৰত আহিছিলোঁ আৰু মাহীহঁতৰ ঘৰৰ ওচৰতে আছে, সেইকাৰণে বলকচোন চাওঁ ক'ত আছে আৰু অলপমান ফুৰি আহোঁ। এয়া আমি এতিয়া গৈ আছোঁ আৰু এইফালে ভণ্টি আৰু এইফালে বাই আৰু এইফালে মোৰ বাই, আমি চাৰিজনী যাম আৰু লগ কৰিবলৈ যাম। মই লৈ ল'লোঁ এতিয়া চিপছ। এতিয়া আমি গৈ আছোঁ, আমি এতিয়া গৈ পাম আৰু এয়া আমি দুলৰাজ দাদাহঁতৰ ঘৰত পাম আৰু এয়া পালোৱেই আৰু এতিয়া আমি আহি পালোঁ আৰু এয়া বৌ আৰু দিব্যাংকা, আৰু এইফালে বৌ আৰু এয়া দিব্যা। আৰু আজি ফাৰ্ষ্ট টাইম চালোঁ, বহুত দিনৰ পৰা আহিম ভাবিছিলোঁ, কিন্তু আজি আহিলোঁ, এয়া আহি পালোঁ। ভণ্টি চেনেলটো চবে ছাপোৰ্ট কৰিবা দেই আৰু ছাবস্ক্ৰাইব কৰি দিবা। তুমি কৈ দিয়া বেটি, লাইক শ্বেয়াৰ কৰিবলৈ। ডাঙৰলৈ কম দাদা। কাইলৈ আহিলোঁ। কালি ন? তাৰ পৰা ক'ত আছে? মোৰ মাহীৰ ঘৰ আছে তাতে। এইটো তোমাৰ যিখন যেন যুদ্ধ হৈ আছিলে যে, তোমাৰ দাদা ক'ত আছিলে? ইউক্ৰেইনত আছিলে ককায়েক, আৰু ককায়েক মানে যিহেতু বিপদত পৰি আছিলে, আহি পালেনে? আহি পালে ন? আৰু যিজন যেন ইউক্ৰেইনত আছিলে এওৰে ককায়েক, আৰু যিসকলে চিনি পাবও পাৰে, বহুতে চিনি নাপাবও পাৰে, মই মানে চিনাকি দিবলৈ এখেতে নিজে দিব লাগে, মই দিয়াই দিছোঁ। সেয়াই, আৰু পাছতকৈ আমি এটা চেলেঞ্জ লাগিম, চ' আপোনালোকে চাই থাকিব। আৰু এজন ইউটিউবাৰ দাদাক লগ পালোঁ। নমস্কাৰ, দীপদিচাং দেউৰী। এইফালে আজি দুলৰাজ দাৰ ঘৰলৈ আহিলোঁ আমি, যিহেতু নেকি মনোজ দাৰ ঘৰত আছিলোঁ। ভণ্টিক তাতো লগ পালোঁ, কিন্তু আমি ইয়াত কথা পাতি থাকোঁতে ভণ্টিহঁতে পালেহি, গতিকে আকৌ এবাৰ লগ পালোঁ, ভাল লাগিলে লগ পাই। আৰু ভণ্টিক সকলোৱে মৰম দিব আগুৱাই যাবলৈ, আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি অল কৰি দিব, আৰু অল কৰি মানে আপোনালোকে বহুত লোকে মানে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, গতিকে ছাবস্ক্ৰাইব নকৰিলে আমাৰ বাবে বহুত দুখিত, মানে ইউটিউবাৰখিনিৰ বাবে। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি পূৰা শ্বেয়াৰ কৰক লিংকটো। আৰু ভণ্টিয়ে ভাল ব্লগ বনায় আৰু কভাৰ ভিডিঅ' বনোৱা ন? কভাৰ ভিডিঅ' বনাই মই চাইছোঁ বাৰু, ভাল লাগিছে, গতিকে মৰম দিয়ক আপোনালোকে। মই অলপ আগত দুলৰাজ দাদাহঁতৰ ঘৰৰ পৰা আহিলোঁ, আৰু এতিয়া মই কৈছিলোঁ দাদাৰ লগত চেলেঞ্জ এটা লাগিম, আৰু এতিয়া এনেই চাওমিন আৰু আন্দা থাকিব আৰু চিকেন থাকিব, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া মই ৰখি আছোঁ আৰু দাদা বোলে আহিব এতিয়া, চ' এইফালে ভণ্টি ৰখি আছে, কিন্তু নাই সোমাবলৈ দিছোঁ। এয়া আহি পালে বৌ আৰু দাদা, আৰু এইফালে চিকেন, চাওমিন, আন্দা এয়া ৰেডি কৰি আছে, এয়া হৈ গ'ল। আমি এতিয়া চেলেঞ্জটো ষ্টাৰ্ট কৰিছোঁ। আৰু ফাইনেলি আমাৰ চেলেঞ্জ খতম হ'ল, বৌয়ে হ'ল উইনাৰ ফাৰ্ষ্ট আৰু মই ছেকেণ্ড আৰু দুলৰাজ দাদা লাষ্ট। আমাৰ চেলেঞ্জ খতম হ'ল আৰু এতিয়া দাদাহঁতে যাব, বাই বাই। গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই।